জীৱন কচু পাতৰ পানী বুলি কয়, যৌৱন জানানে কালৈকো নৰয়, নদী সদায় সাগৰলে বয়। মাক্কা গানটোৰ দৰে সঁচাকৈ জীৱনটো কচু পাতৰ পানীৰ দৰে হৈ পৰিছে। জীৱনটোক লৈ বহুত ভয় হৈছে। কৰোনা মহামাৰীয়ে বহুত বেয়াকৈ আগুৰি ধৰিছে। কেৱল চাৰিওফালে মৃত্যুৰ উপত্যকা বনাইছে। হেল্ল' নগেন, তই ক'ত আছ? মোৰ ওচৰলৈ আহিব পাৰিবি নেকি? দস্তি, মই আহিলো। অলপতো ওচৰলৈ আহ। ঠিক আছে, 1 মিটাৰ ব্যৱধানত বাৰু বহিছো। জানানে নগেন, কৰোনা মহামাৰীয়ে মানুহক বৰকৈ আগুৰি ধৰিছে। পিছে বন্ধু, তই ভেকচিন ললি নে নাই? ক'তনো ল'ব পাইছো, ৰেজিষ্ট্ৰেশ্যন কৰিলো কেতিয়াবাই। ভেকচিনৰ লোকেশ্যন স্লট এভেইলেবলে নাথাকে। এদিনাখন চাওঁ এভেইলেবল নাই, সিদিনাখন চাওঁ এভেইলেবল নাই। মুঠতে মোবাইলটোত কোৱিন অ'টিপিয়ে ভৰি পৰিছে। পিছে বন্ধু, তই ললি নে নাই? মই আজি ফাৰ্ষ্ট ড'জটো ললো। পিছে গাটো ভাল লাগি থকা নাই, জ্বৰ লাগি আছে। ডক্টৰে কৈছে ভেকচিনটো লোৱাৰ পিছত জ্বৰ উঠাটো স্বাভাৱিক, আৰু লগতে কৈছে যে জ্বৰ উঠিলেহে ভেকচিনটোৱে কাম ভালকৈ কৰে। পিছে তয়ো ল'বি। পিছে ভেকচিন ল'বি ক'ৰ পৰা? স্লট আৰু লোকেশ্যনে এভেইলেবল নাথাকে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাজ্যসমূহে বহুত ভেকচিন নষ্ট কৰিছে। এই ক্ষেত্ৰত আমাৰ অসম দ্বিতীয় স্থানত আছে। অসমত মুঠ 5.92% ভেকচিন নষ্ট হৈছে। সেইটো কাৰণে চাগে আমালৈ ভেকচিন এভেইলেবল নাই, আৰু তাৰ ফলত মোবাইলটো কোৱিন অ'টিপিয়ে ভৰ্তি হৈ পৰিছে। মোৰ হৈছে বা কি? অকল কাহে হৈছে? আকৌ মই আজি ৰিপৰ্ট উলিয়াই আনিছো কোভিডৰ, মোৰ নিগেটিভ আহিছে। তেনেহ'লে আহ, ওচৰলৈ আহ। পিছে তোক ডক্টৰে কিবা কৈছে নেকি? মোক ৰিজাল্ট নিগেটিভ অহাৰ পিছতো মোক বেলেগৰ পৰা আঁতৰি থাকিব কৈছে, মাস্ক লগাব কৈছে, আঁতৰি থাকিব কৈছে। বন্ধুসকল, আপোনাৰো যদি গাটো বহুত বেছি বেয়া লাগি থাকে, জ্বৰ, কাহ, গা বিষ এইবোৰ চিম্পটমে দেখা দিয়ে, প্লিজ এবাৰ ডক্টৰৰ পৰামৰ্শ লওক। যদি টেষ্ট কৰাবলৈ কয় টেষ্ট কৰাওক, আৰু যথাসম্ভৱ যদি ঘৰত আছুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়ে, ঘৰতে থাকক, সুস্থ থাকক, আৰু নিয়মিত ডক্টৰে পৰামৰ্শ দিয়া মতে মেডিচিন খাওক। নিজেও বাচক আৰু বাকী ঘৰৰ সদস্যসকলকো সুৰক্ষিত থকাত সহায় কৰক। লগতে ঘৰৰ লগতে সমাজৰ বাকী লোকসকলকো সুৰক্ষিত থকাত সহায় কৰক। ঠিক আছে, আমি ঘৰা ঘৰি যাওঁ এতিয়া। আলোচনাও কৰিলোঁ অলপ। ঠিক আছে।